दोस्तों अभिनेत्री आथिया सेट्टी और क्रिकेटार KL राहुल চিৰদিনৰ বাবে দুইৰ পৰা এক হবলৈ গৈ আছে। দুইজনে সুনীল সেট্টিৰ খান্ডালা বাংলোত বিবাহ পাশত আবদ্ধ হবলৈ গৈ আছে। বিবাহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এক প্ৰতিবেদন অনুসৰি বিবাহৰ অতিথিসকলক প্লেটত নহয় পৰম্পৰাগত কলপাতত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হ'ব। दोस्तों যদি আপোনালোকেও জানিব বিচাৰিছে যে এক গ্ৰ্যান্ড ওয়েডিং ৰিসেপশনৰ প্ৰিপাৰেচন কেনেকৈ কৰা হৈছে যি আপোনাক আচৰিত কৰি তুলিব তেন্তে পলম নকৰি ভিডিওটো শেষলৈকে চাই থাকক। লগতে ভিডিওটো লাইক কৰক, চেনেলটো সাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু নটিফিকেশন অলত ক্লিক কৰিবলৈ নাপাহৰিব। নম্বৰ 1 সন্ধিয়াৰ বিবাহ কাৰ্যসূচী। दोस्तों আজি আবেলি 4 বজাত আথিয়া আৰু KL ৰাহুলে তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত হুমৰ গুৰিত বিবাহ পাশত আবদ্ধ হ'ব। নম্বৰ 2 দৰা কইনাৰ ওয়েডিং ড্ৰেছযোৰ। আথিয়া আৰু KL ৰাহুলে তেওঁলোকৰ বিশেষ দিনটোৰ বাবে ৰঙা নহয় বগা আৰু গোল্ডেন কালাৰৰ ওয়েডিং ড্ৰেছযোৰ ফাইনেল কৰিছে। নম্বৰ 3 ৰিসেপশনৰ খাদ্য বিশেষ হ'ব সাউথ ইন্ডিয়ান ফ্লেভাৰ। ই টাইমছৰ প্ৰতিবেদন অনুসৰি বিয়াত উপস্থিত গেষ্টসকলক কোনো প্লেটত বিয়াৰ খানা খাবলৈ দিয়া নহ'ব। পৰম্পৰাগত সাউথ ইন্ডিয়ান ষ্টাইলত কলপাতত খোৱা বোৱা কৰা হ'ব। নম্বৰ 4 বিয়াখনলৈ কোন কোন গেষ্ট আহিব জানিব পৰা মতে সলমান খান, শাহৰুখ খান, অক্ষয় কুমাৰ, অনুষ্কা শৰ্মা, বিৰাট কোহলি, MS ধোনী আৰু আন বহুতো সেলিব্ৰিটি বিয়াত উপস্থিত থাকিব। নম্বৰ 5 বিয়াৰ পিছত ৰিসেপশন। दोस्तों বিয়াৰ পিছত মুম্বাইত KL ৰাহুল আৰু আথিয়া সেট্টিৰ গ্ৰ্যান্ড ওয়েডিং ৰিসেপশন অনুষ্ঠিত হ'ব। বলিউড, স্পৰ্টছমেন, বিজনেছমেন আৰু ৰাজনীতি জগতৰ বহুতো ডাঙৰ ব্যক্তিত্বই দম্পতীহালৰ ৰিসেপশনত উপস্থিত থাকিব। গ্ৰ্যান্ড ৰিসেপশনত 3000 অতিথিক আমন্ত্ৰণ জনোৱা হ'ব।